নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে বাই নলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে খুব এটা ভাল খবৰ লৈ আহিছোঁ যে HSLC আৰু AHMৰ মানে হাই মাদ্ৰাছা এক্সামৰ ন'টিফিকেশ্যনটো ওলাইছে 2022-ৰ। আহক আমি জনাই দি আছোঁ কিমান তাৰিখৰ পৰা আপোনাৰ এক্সামখিনি আৰম্ভ হ'ব আৰু কিমান তাৰিখলৈ শেষ হ'ব। যে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম গুৱাহাটী 21 HSLC আৰু এক্সামৰ 2022 প্ৰগ্ৰাম এইখিনি ইভাগে আছে। ডেট আৰু ডে মৰ্ণিং শ্বিফ্ট আৰু আফটাৰনুন শ্বিফ্ট দুটা শ্বিফ্টত ওলাইছে। আপোনাৰ পৰীক্ষাটো ইয়াতে ৰুটিনত আপোনাৰ ডিক্লেৰেশ্যন হৈছে 15 মাৰ্চৰ পৰা পৰীক্ষাখিনি আৰম্ভ হ'ব 9টাৰ পৰা 12টালৈ মৰ্ণিঙত, আৰু আফটাৰনুনত আছে 4টাৰ পৰা 4:30টালৈ। প্ৰথম দিনা 15 মাৰ্চ এক্সামটো আৰম্ভ হ'ব। 15 মাৰ্চৰ পৰা এক্সামটো আৰম্ভ হ'ব। প্ৰথম দিনা আছে আপোনাৰ 15 মাৰ্চত মৰ্ণিঙত আছে ইংলিছটো মৰ্ণিঙত হ'ব। তাৰপিছত আপোনাৰ 17 মাৰ্চত আছে আৰু এটা ML। 17 মাৰ্চত MLখিনি এছামিছটো হ'ব, মৰ্ণিঙত হ'ব। 17 পিছত আপোনাৰ আৰু 21 মাৰ্চত আছে। 21 মাৰ্চত হ'ব এটা আপোনাৰ জেনেৰেল মেথামেটিক্স। 21 মাৰ্চত হ'ব সেইটো। আৰু পৰৱৰ্তী আছে আকৌ আপোনাৰ 25 মাৰ্চত হ'ব আপোনাৰ জেনেৰেল চায়েন্স। 25 মাৰ্চত জেনেৰেল চায়েন্সখিনি হোৱাৰ পিছত আপোনাৰ তাৰপিছত 28 মাৰ্চত আছে পৰীক্ষা। 28 মাৰ্চত আপোনাৰ আছে ছ'চিয়েল চায়েন্স, সমাজ বিজ্ঞানটো 28 মাৰ্চত হ'ব। আৰু 29 মাৰ্চত আছে বেলেগৰ বহুতকেইটা ছাবজেক্ট যিবিলাক আছে বেলেগৰ যিটো লেংগুৱেজত সেইকেইটা হ'ব 29 মাৰ্চত। আৰু 30 মাৰ্চত আপোনাৰ আছে হিন্দী ইলেক্টিভ, এৰাবিক লেকচাৰাৰ আৰু গ্ৰামীণ ডিজাইনিং ইলেক্টিভ। 30 মাৰ্চত এই তিনিটা পৰীক্ষা আপোনাৰ মৰ্ণিং শ্বিফ্টত হ'ব। তাৰপিছত আপোনাৰ পৰৱৰ্তী ডেটটো হ'ল 31 মাৰ্চত হ'ব সংস্কৃত, এৰাবিক, পাৰ্চিয়ান, এডভান্স মেথামেটিক্স, হিষ্টৰী, জিঅ'গ্ৰাফী যিবিলাক ইলেক্টিভ ছাবজেক্ট আছে গোটেইকেইটা লাষ্ট দিনত 31 মাৰ্চত আপোনাৰ হ'ব। বেংগলীটো আছে, কম্পিউটাৰ চায়েন্সটো আছে। আৰু টাইম এলাউ 2 hours 9 AM to 11 AM আৰু 1:30 PM পৰা 3:30 PM লৈ। আৰু এইখিনি নোট আছে আপোনাৰ। আৰু পৰীক্ষাটো এক্সাম আৰম্ভ হোৱাৰ 10 মিনিট আগতে আপুনি কুৱেশ্যন পেপাৰটো পাই যাব। 2টা ছিটৰ 10 মিনিট আগতে আপোনাৰ কুৱেশ্যন ছিটটো দিব। এইখিনি আছিল আমাৰ নতুনকৈ ওলোৱা 2022-ৰ HSLC আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ এক্সামৰ প্ৰগ্ৰাম। সকলোৱে ভালকৈ জানি ৰুটিনখন লিখি ভালকৈ থৈ দিব। মাজত আৰু 2মাহমান আছে, সোনকালে কৰিব। লেখাপঢ়া অলপ ভালকৈ কৰিব। ভালে পৰীক্ষা এটাটো দিব পাৰে আপোনালোকে সকলোৱে। তাৰ কাৰণে বেষ্ট অফ লাক থাকিল। আৰু এই ন'টিফিকেশ্যনটো ওলাইছে আপোনাৰ 7 জানুৱাৰীত 2022-ত। কণ্ট্ৰল অফ এক্সামিনাৰ ব'ৰ্ড অফ ছেকেণ্ডাৰী SD নয়নজ্যোতি শৰ্মা। আহক আমি প্ৰথমৰ পৰা আৰু এবাৰ আপোনালোকক দেখাই আছোঁ কোন তাৰিখত কোনটো ছাবজেক্টৰ এক্সামখিনি হ'ব। আহক আমি ফাৰ্ষ্টৰ পৰা আৰু এবাৰ আপোনাক কৈ আছোঁ যে 15 মাৰ্চত মৰ্ণিঙত ইংলিছ আছে। 17 মাৰ্চত ML আছে। 21 মাৰ্চত জেনেৰেল মেথামেটিক্স আছে। আৰু 25 মাৰ্চত জেনেৰেল চায়েন্স আছে। 28 মাৰ্চত ছ'চিয়েল চায়েন্স আছে।
আৰু 30 মাৰ্চত হিন্দী ইলেক্টিভ, এৰাবিক লেকচাৰাৰ আৰু গ্ৰামেটিং ডিজাইনিং এই 3টা ছাবজেক্টৰ পৰীক্ষা হ'ব। আৰু শেষৰ যিটো আপোনাৰ 31 মাৰ্চত যিবিলাক ইলেক্টিভ ছাবজেক্ট আছে অৰ্থাৎ সংস্কৃতি, এৰাবিক, পাৰ্চিয়ান, এডভান্স মেথামেটিক্স, হিষ্টৰী, জিঅ'গ্ৰাফি, হোম ছায়েন্স, নেপালী ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স আৰু বেংগলী এইকেইটা পৰীক্ষাৰ শেষৰ 31 মাৰ্চৰ দিনা হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শেষত শ্বেয়াৰটো কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ সকলোকে নমস্কাৰ। প্লিজ চেনেলটো শেষবাৰ কৈছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।